এটা ভাল বাটাৰ য'ত থাকে 13% কাৰ্বহাইড্ৰেট 15% প্ৰটিন আৰু 72% গুড ফেট গুড ফেট হৈছে পলি আনচেচুৰেল ফেট আৰু মনো আনচেচুৰেল ফেট আপুনি যদি বাটাৰ খাই ভাল পায় আৰু বাটাৰত থকা ট্ৰান্স ফেট মানে বেড ফেটৰ বাবে ইয়াৰ এটা ভাল বিকল্প বিচাৰিছে তেন্তে আপুনি ছুইচ কৰিব পাৰে পিনাট বাটাৰলৈ গতিকে আহকচোন চাওঁ ঘৰতেনো কিদৰে পিনাট বাটাৰ বনাব পাৰি মাত্ৰ 3টা উপাদানেৰে আমি প্ৰথমতে ল'ম 200 গ্ৰাম কেঁচা বাদাম ইয়াক প্ৰথমতে আমি অলপ ভাজি ল'ম এয়া হৈছে ভজা বাদামখিনি ইয়াৰ শব্দৰ পৰাই আপুনি গম পাইছে চাগে বাদামখিনি ধুনীয়াকৈ ভজা হৈ গৈছে মই বাদামখিনি অলপ সময় ঠাণ্ডা হোৱাৰ বাবে ৰাখিছোঁ যাতে মই ইয়াৰ বাকলিটো অতৰাই ল'ব পাৰোঁ আপোনালোকে বিচাৰিলে বাকলিটোও দিব পাৰে কিন্তু মই মোৰ পদ্ধতিত টেক্সচাৰ আৰু কালাৰৰ কাৰণে বাকলিটো অতৰাই লৈছোঁ আমাক লগা 3টা ইনগ্ৰিডিয়েণ্টছ হৈছে বাদাম অলপ পৰিমাণে নিমখ আৰু এচামুচ মৌ প্ৰথমবাৰ গ্ৰাইণ্ড কৰোঁতে ইয়াৰ টেক্সচাৰটো পাউডাৰৰ দৰে হ'ব তাৰপিছত লাহে লাহে ইয়াৰ টেক্সচাৰটো চেঞ্জ হ'বলৈ ল'ব এতিয়া ইয়াত আমি দিম এচামুচ মৌ একেবাৰে অকণমান নিমখ পিঞ্চ অফ সল্ট লাহে লাহে ইয়াৰ টেক্সচাৰটো অকণমান গোটা হ'বলৈ আৰম্ভ কৰিব কিন্তু যেতিয়ালৈকে ই বাটাৰৰ দৰে এটা ক্ৰিমি টেক্সচাৰ নাপায় তেতিয়ালৈকে আপোনালোকে গ্ৰাইণ্ড কৰি থাকিব লাগিব লাহে লাহে বাদামৰ যিটো তেল সেইটো ওলাবলৈ আৰম্ভ কৰিছে আপোনালোকে ইয়াত নিশ্চয় দেখা পাইছে দেখা পাইছেনে যে বাদামৰ ক্ৰিমি টেক্সচাৰটো আহিবলৈ আৰম্ভ কৰিছে এয়া অৱশেষত আমাৰ আহি গৈছে পিনাট বাটাৰৰ ক্ৰিমি টেক্সচাৰ ইয়াক আপোনালোকে ধুনীয়াকৈ চিচাৰৰ বটল এটাত ভৰাই ফ্ৰিজত ষ্ট'ৰ কৰিব পাৰে আৰু যিদৰে আপোনালোকে বাটাৰ ব্যৱহাৰ কৰে বাটাৰৰ বিকল্প হিচাপে পিনাট বাটাৰক পৰিৱেশন কৰিব পাৰে গুড ফেটৰ লগতে পিনাট বাটাৰত থাকে প্ৰচুৰ পৰিমাণে মিনাৰেলছ আৰু ভাইটামিনছ বজাৰত কিনিবলৈ পোৱা পিনাট বাটাৰত থাকে প্ৰিজাৰ্ভেটিভ বহু পৰিমাণে চেনি আৰু হাইড্ৰজেনেটেড অইল যিটো স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক গতিকে আপোনালোকে এইদৰে ঘৰতে পিনাট বাটাৰ বনাব পাৰে মৌ অকণমান নিমখ আৰু বাদামেৰে যিটো খাবলৈ সঁচাই বহুত টেষ্টি হয়